আজি পুলিচ প্ৰশাসনে আজি অসম চৰকাৰৰ পুলিচ প্ৰশাসনে আমাক বাধা দিওঁতে মই দুখ পাইছোঁ। অজস্ৰ কষ্ট হৈছে। এনেকুৱা পুলিচ প্ৰশাসনৰ যদি হয় তেনেহ'লে আমি কেনেকৈ সহ্য কৰিব পাৰিম? চাওক বান্ধৱীসকল, গতিকে এই দাবী যেতিয়ালৈকে আদায় নহয় সংগ্ৰাম চলি থাকিব। আহক আপোনালোকে সকলোৱে দলে বলে আহক। যেতিয়ালৈকে দাবী আদায় নহয় তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব, দিনে ৰাতি চলিব, আমাৰ অসহযোগ চলি থাকিব। পৰৱৰ্তী পদক্ষেপটো আমি আপোনালোকক মেছেজ আকাৰে আমি জনাম। কিন্তু এতিয়ালৈকে আজি সঞ্চালক মহোদয় উপস্থিত হৈছিল। উপস্থিত হৈ তেখেতে জনাইছে যে 13 বা 14 তাৰিখে মন্ত্ৰী মহোদয়ৰ লগত আলোচনা বহাব। গতিকে আমি আশাবাদী, আমি ৰৈ আছোঁ। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি ধন্যবাদ জনাব লাগিব যদি আমাক আলোচনাত মাতি বা তেওঁ মাননীয় বিৰোধীৰ প্ৰস্তাৱটো চৰকাৰীভাৱে ঘোষণা কৰে। এতিয়াও আমি আশাবাদী। দেখিছে আজি আপোনাৰ পুলিচ প্ৰশাসনে এনেকুৱা বাধা দিওঁতে এনেকুৱা অৱস্থা হৈছে। এতিয়া ইয়াৰ ট্ৰিটমেণ্ট কোনে কৰিব? ইয়াৰ দুখী নিশ্চয় আপোনালোকে হ'ব লাগিব। গতিকে সমূহ বান্ধৱীসকলক হাৰ নামানিব। আমি হাৰ মানি যোৱা নাই, দাবী আদায় কৰিহে এৰিম। সহযোগিতা সকলোৰে লাগিব। সমূহ কৰ্মী সহায়িকা বান্ধৱীসকলক আমাৰ 15 তাৰিখলৈ কাৰ্যসূচী চলি থাকিব। আহক দলে বলে আকৌ আমি যুদ্ধ কৰিম শৃংখলাবদ্ধভাৱে। আজি অধৈৰ্য হৈ আমি ওলাই গৈছোঁ। প্ৰশাসনে বাধা দিছে, য'ত বাধা দিছে 6 মাইললৈকে আমি প্ৰায় 6 মাইললৈকে ইয়াৰ পৰা আমি গৈছোঁ। সমগ্ৰ বান্ধৱীবিলাকৰ সহযোগিতা অজস্ৰ পাইছোঁ। এই শক্তিক আমি আৰু শক্তিত ৰূপান্তৰিত কৰিব লাগিব দাবী আদায় হোৱালৈ। ধন্যবাদ। পেকেট এনেই দিয়ক। আমি ইমান কষ্ট কৰিছোঁ, দিয়ক পেকেটটা। মইতো কষ্ট কৰি দিয়ক পেকেট দিয়ক। পেকেট দিলে হ'ব। পেকেট দিয়ক। কষ্ট কৰি আহিছোঁ। দিয়ক আপোনালোকে সদায় ইয়াত কৰি থকাহে। সদায় আহিয়ে থাকে, আমি পায়ে আছোঁ এইকেইদিন। দেখিছে কিমান হাজাৰ হাজাৰ কৰ্মী সহায়িকা ইয়াত আজি উপস্থিত হৈছে। আমাৰ কৰ্মী সহায়িকাবোৰ আনকি বহুতে চবৰে কথা কোৱা নাই দে। চবে মানে কি ক'ম আৰু শুভেচ্ছা এটা দিবলৈও কাম। গতিকে ইমান হাজাৰ হাজাৰ কৰ্মী সহায়িকা আহিছে। চব চাই লওক কিমান হাজাৰ হাজাৰ কৰ্মী সহায়িকা আছে।